বজা বজা ভালকে বজা। নমস্কাৰ গাইজ, মই ৰন্তু গগৈ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি ৰিপাব্লিক ডে, তো সকলোকে হেপ্পী ৰিপাব্লিক ডে গাইজ। তো আমি ওলাইছোঁ মানে আমাৰ বাবা ওলাইছে, মই ওলাইছোঁ আৰু চানি যাব। তো চানিক লৈ লওঁগৈ। আমি মানে তিনিচুকীয়ালৈ বুলি ওলাইছোঁ। তিনিচুকীয়াত জানেই আপোনালোকে মৰাণ মহোৎসৱ বহুত ডাঙৰকৈ পাতিছে। তো গাইজ দেখাম আপোনালোকক, তো বলক আমাৰ লগত। তো গাইজ এয়া চানিক লৈ ল'লোঁ। তো গাইজ আজি ধামাকা হ'ব গৈ আছে। গাইজ আমি নাখাওঁ বাৰু, মই খাওঁ কিন্তু মই খাই আমি সৰু ল'ৰা গাইজ। তো গাইজ দেখাম আপোনালোকক আজি মানে তাত কিবা প্ৰগ্ৰেমো হ'ব, প্ৰবীণ বৰা আহি আছে। তো গাইজ আমি দেখাম, আমি চোৱা নাই এদিনো, কিন্তু আপোনালোককো দেখাম কেনেকুৱা লাগে। তো লেটছ গো। ৰাতৈ গাইজ আমি এতিয়া তিনিচুকীয়া পাই গ'লোঁ। এতিয়া আমি খেল চাই আছোঁ, কাবালৈ ৰখি আছোঁ, কালৈ ৰখি আছোঁ। লগৰ কেইটামান কাৰণে ৰখি আছোঁ, আহি আছে মানে সিহঁতি গা ধুই আছে বোলে সিহঁতি। ইমান দিলে গান আহিলে জানে ৰখাই দিছোঁ। এইটো প্লেয়াৰ আমাৰ হেৰি ইয়' গাইজ এইফালে খেল ক্ৰিকেট খেলি আছে। ক্ৰিকেট ইণ্ডিয়া টিম, ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান। অঁ দিলে গৰু ওচৰত পাই গ'লগৈ একদম ফ'ৰ। কেলা এইটো মজা মজা, আৰু লাগে আৰু লাগে। আমি পাই গ'লোঁ দেখিছে নাই। তাৰ বাবে আমি সকলো মাত দিলে গোপিত লৈ তথা চাওক গাইজ, কোনোবা যদি মৰাণৰ বন্ধু বান্ধৱী যদি কোনোবা চাই আছে, ইয়াত ফটো মাৰিব পাৰিব। ইয়াৰ মৰাণ লিখা আছে। আৰটো ঢাক খাই গ'ল, কিন্তু দাদাজনে প'জ দি আছে। এখন গেট নহ'লে আমি এতিয়া ভিতৰলৈ সোমাই যাম, আপোনালোকক দেখাই আছোঁ ব'লক। চাউৰক বংশ, এইটো দৈমন। তাৰপৰা কি মান মহোৎসৱ 2024। এইটো কি কাঞ্চনগংগা বংশ। আচ্ছা চব কি চালিয়া লাগিছে একদম। মান মহোৎসৱ স্বাগতম। এইটো কি কোমোৰা গংগা বংশ। এইফালে ঘৰে ঘৰ। এইটো কি ঘৰ হয়? বহুত ঘৰ আৰু কৈছে ন, চবতে ঘৰ। গাইজ কাপোৰ মেলা দাং, এইটো গা ধোৱা ঘৰ। আৰু এইটো কি বকাহানি। আচ্ছা এইফালে ঘৰে ঘৰ বহুত, কৈছোঁ ন বহুত, মানে আমনি লাগি যাওঁ আপোনালোকৰ চাই চাই। চব ঘৰে, চব বংশৰ মানে চব দেখাইছে আৰু ভালকৈ। মৰাণ জনগোষ্ঠীৰ শাক খেতি কৰিছে, এইবিলাক খাব পৰা হৈ গ'ল ন। কি কুঁহিয়াৰ পেৰা সঁজুলি। এইটো চব গাইজ মাজুলী বংশ। এইটো দৰা কইনাৰ চাগে। অঁ লাষ্ট ঘৰ মানে বহুত আছে, কৈছোঁ ন। এইটো লাষ্ট আৰু 87 নাওহলীয়া বুৰুক চুতীয়া বংশ। ভাল লাগিছে, ভাল লাগিছে। গাইজ মানে আমি এখন চাইকেল দেখিছিলোঁ, এইখন আজি মই ৰিয়েলত দেখিলোঁ।
অঁ মই শিৱসাগৰৰ পৰা আহিলোঁ ইয়ালৈ ফুৰি আহিলোঁ আৰু এই ভাইটিক লগ পালোঁ ভাইটি খুব পুৰণা চিনাকি ভাইটি চাইকেল খুব ভাল পাইছে তাকে বোলে চাইকেলখন এখন চাইকেলখন ঠিক আছে দাদা মানে আৰু এখন চাইকেল আছে বোলে দাদাই ক'ব অকণমান হয় হয় 4টা চকা চাইকেল আছে দীঘল চাইকেল আছে আৰু ওখ আছে ইয়াতকৈ ওখ চাইকেল আছে মোৰ অঁ ঠিক আছে মই ভাইটিক চাইকেলখন দেখাই দিম অকণমান চলাই দিয়ক উপস্থিতি আমি একান্ত কামনা কৰিছোঁ আৰু কিছুমান পিছতে আমি পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ কৰিম গতিকে আমি সকলো সদাশয় ৰাইজক আমাৰ প্ৰেক্ষাগৃহৰ আসনত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম পশুধন উন্নয়ন নিগমৰ সঞ্চালক শ্ৰদ্ধা জ্যোতিমণি বৰা ডাঙৰীয়া উপস্থিত থাকিব ৰাজ্য উপস্থিত থাকিব বিশিষ্ট বিজ্ঞানী তো গাইজ আমি আহিছিলোঁ মানে মহোৎসৱ চাবলৈ তো ইয়াত সুধিম আমাক কিয়নো পাতিছিলে তো এইফালে ক'ব মানে আপোনালোকৰ এতিয়া মৰাণ আমি মহোৎসৱ চাব আহিলোঁ এতিয়া দেখিছোঁ যে চবৰে এটা এটা মানে বংশৰ ঘৰ বনাইছে তো আপুনি অলপ ক'ব নেকি মৰাণ মহোৎসৱ আমি অনুষ্ঠিত কৰিছোঁ মৰাণ জনজাতি 5-6টা সংগঠনে উদ্যোগত আৰু মৰাণ জনগোষ্ঠীয় বা জনজাতীয় আটাইখিনি মানে বংশ খেল বা অথবা বংশ লগ লাগি এই মানে মহোৎসৱৰ আয়োজন কৰা হৈছে এই মহোৎসৱখনত আমাৰ এটাই উদ্দেশ্য আমাৰ খেলসমূহৰ বা বংশসমূহৰ যি কলা সংস্কৃতি আছে সেই সংস্কৃতিখিনি আমি মানে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ বিশ্ব দৰবাৰৰ মানে প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰচাৰ প্ৰসাৰৰ কথাখিনি চিন্তা কৰি পেলাই আমি এই মানে মহোৎসৱখন আয়োজন কৰিছোঁ লগতে মৰাণ জনজাতি প্ৰত্যেকটো বংশই অনাগত বৰ্তমান যিখিনি বংশই আহিছে আৰু অনাগত দিনত অনাগত মহোৎসৱত ইয়াতকৈ অধিক মানে বংশ আহি আমাৰ ঘৰ নিৰ্মাণ কৰিব আৰু এনেকুৱা মৰাণ আৰ্হি গাঁও দেখিবলৈ পাব এতিয়া মানে আপোনালোকৰ আমি দেখিলোঁ 47টা আছে এতিয়া ইয়াত আহিছে আৰু মানে আছে আপোনালোকৰ আছে বংশ আমাৰ আধা অংশ আছে আধা অংশই বনাইছে আৰু মানে আপোনালোকৰ 50% এতিয়াও বাকী আছে তেখেতসকলে খুব কম সময়ৰ ভিতৰত মানে আমাৰ সিদ্ধান্তবিলাক কৰাৰ কাৰণে আমি ধৰক আমাৰ বহুকেইটা বংশই ধৰক সাজু হ'ব নোৱাৰিলে আৰু যিকেইটাই পাৰিছে তেখেতসকলে উপস্থাপন কৰিছে এতিয়া আপোনালোকৰ বংশটো হৈছে দুলীয়া বংশ হয় বজা আকৌ ভালকে বজা বজা এইটো কি হয় এয়া দেখিছানে মানে অনুষ্ঠান একেই নহৈছে আমি ভাবিছিলোঁ প্ৰবীণ বৰা চাই যাওঁ তো আমাৰ দুলীয়াজন পাৰিছোঁ গাইজ দেৰি হৈছে মানে তো আমি ভাবিলোঁ নাচাওঁ আজি মানে যাওঁগৈ তো গাইজ